guys, welcome back to my YouTube channel. নমস্কাৰ বন্ধুসকল, মই মোৰ YouTube channel Talks with Neha লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। Then guys, আজি মই পুনৰ আপোনালোকৰ কাষ চাপিলোহি অন্য এটি ভিডিঅ'ৰ সৈতে। আজি মই আপোনালোকৰ মাজলৈ লৈ আনিছো আত্মসন্মানৰ বিষয়। আত্মসন্মান কি? আত্মসন্মানে আপোনাক কেনেদৰে সহায় কৰিব পাৰে? আত্মসন্মান আপোনাক কোনে কৰে? আপুনি কি কৰিব পাৰিছে আত্মসন্মানৰ কাৰণে? এই বিষয়ে মই আজি আপোনালোকৰ কাষ চাপিলোহি। এই বিষয়টি লৈ আপোনালোকে যদি মোৰ ভিডিঅ'সমূহ চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট কৰি দিব আৰু ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি দিব। দেন গাইছ, এতিয়া দেৰি নকৰি আৰম্ভ কৰোঁ ব'লক। আত্মসন্মান হ'ল নিজৰ সম্পৰ্কে এক দৃষ্টিভংগী আৰু বিশ্বাস যে আপুনি কেনেধৰণৰ ব্যক্তি, নিজৰ ক্ষমতা, নিজৰ ইতিবাচক আৰু নেতিবাচক দিশ আৰু ভৱিষ্যতৰ বাবে নিজৰ কি প্ৰত্যাশা সেই সম্পৰ্কে এক